ঠিকই আছে আমাৰ আজি যিটো ২৭তম যিটো ডাওহাৰু মুংখুং ট্ৰফিৰ আজিৰ অন্তিম খেল ফাইনেল খেল এই খেলখন আমাৰ গোসাইগাঁও গ্লোবেল আৰু ফেৰেংগা দুটা ক্লাবৰ মাজত অনুষ্ঠিত হৈ আছে তো ইয়াৰ শুভ উদ্বোধন হিচাপে আমাৰ সন্মানীয় আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে বিটিচি প্ৰধান আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে উদ্বোধন কৰি এতিয়া খেলা অনুষ্ঠিত হৈ আছে তো ভাল লাগিছে আমাৰ যিটো উদ্দেশ্য আমাৰ মুংখলং তাৰমানে মাৰ্টিয়াৰ্ছসকলক সন্মান দি পেলাই যিটো অনুষ্ঠিত কৰা যিটো খেলখন আমি বিভিন্ন স্তৰৰ পৰা বা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমি বিপুল সঁহাৰি পাই আছোঁ তো ভাল এটা পৰিৱেশত আমি ফুটবলটো অনুষ্ঠিত কৰি আছে তো আহি থকা দিনতো নিশ্চয় আমাৰ এই মাৰ্টিয়াৰ্ছসকলক সন্মান দিয়া যিটো প্ৰচেষ্টা এইটো নিশ্চয় আহি থকা দিনতো নিশ্চয় থাকিব বুলি মই আশা ৰাখিছোঁ আমি যিসকলে আমাৰ আন্দোলনত শ্বহীদ হোৱা এই শ্বহীদ হোৱাটো আমি তেখেতসকলৰ যিটো যিটো বিনিময়ত আমি BSc পাবলৈ আমি সক্ষম হৈছে তো ইয়াৰ কাৰণে আমি নৱপ্ৰজন্মৰ মাজত আমি তেখেতসকলৰ যিটো কষ্ট যিটো তো এইটো আমি জীয়াই ৰাখিবৰ কাৰণে এইটো প্ৰচেষ্টা হাতত লৈ আছোঁ নিশ্চয় আমি আহি থকা দিনতো নিশ্চয় ৰাইজৰ সঁহাৰি পাম বুলি মই আশা ৰাখিছোঁ তো সকলোকে মই আহ্বান কৰিব বিচাৰিছোঁ যে ফুটবল বা এইটো ডাওহাৰু মুংখুং ট্ৰফি অকল এইটোৱে সীমাবদ্ধ নাথাকি পেলাই ইয়াত খেলি পেলাই নিজৰ যিটো কেৰিয়াৰ যিটো গঢ়ি তুলিব পাৰে তাৰ কাৰণে মই সকলো আমাৰ যুৱ সমাজক মই আগুৱাই আহিবৰ কাৰণে মই তেখেতসকলক আহ্বান কৰিছোঁ কিয়নো আমাৰ ডাওহাৰু মুংখুং ট্ৰফিৰ যিটো উদ্দেশ্য এইটো স্প্ৰেড হওক বা ৰাইজৰ মাজত আমি লৈ যাবলৈ সক্ষম হওক আৰু তাৰ লগে লগে নিজৰ খেলখন দেখুৱাই পেলাই নিজৰ যিটো প্ৰফেশ্যনেল ফুটবলাৰ হিচাপে তেখেতসকলেও যাতে গঢ়ি তুলিবলৈ নিজকে সক্ষম হয় তাৰ কাৰণে মই সকলোকে মই অনুৰোধ কৰিছোঁ তো এইটোতো নেশ্যনেল ট্ৰফিও হয় তো আমি কিছু ফাইনেন্সিয়েলৰ উইক হিচাপে আমি ইমান ডাঙৰকৈ ভাষ্ট এটা এৰিয়ালৈ আমি খেল অনুষ্ঠিত কৰিবলৈ আমি সক্ষম হোৱা নাই তো আহি থকা দিনত নিশ্চয় অহা বছৰত আমি তেনেকুৱা নেশ্যনেল লেভেলৰ আমাৰ ফুটবলাৰ বা আমাৰ ক্লাবসকলক আমি মাতি অনাৰ কাৰণে আমি চেষ্টা কৰিম বৰ ভাল লাগিছে আমাৰ BTCৰ চিফ সন্মানীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱে মুখ্য অতিথি হিচাপে উপস্থিত হৈ আজিৰ যিটো ২৭তম ডাওহাৰু মুংখলং ট্ৰফি ফুটবল প্ৰতিযোগিতা এই খেলখন উদ্বোধন কৰিলে আৰু ছাৰে অলপ আগতে গুচি গ'ল আজিৰ খেলটো অনুষ্ঠিত হৈছে গ্লোবেল FC গোসাইগাঁও তেওঁলোকৰ বিপৰীত খেলিছে ফেৰেংগা ক্লাব বিজনী আজিৰ খেলত উপস্থিত হৈ উদ্বোধন কৰি হাগ্ৰামা মহিলাৰী কিছুমান প্ৰতিশ্ৰুতি দিছে কি প্ৰতিশ্ৰুতি আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী দেৱে আমাৰ BTC অঞ্চলৰ খেলৰ উন্নয়নৰ কাৰণে বহুত কথা কৈছে আৰু বিভিন্ন জাগাৰ ষ্টেডিয়াম পেভিলিয়নবিলাকৰ উন্নতিৰ কাৰণে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি গৈছে এইকাৰণে মই ডাওহাৰু মুংখলং ট্ৰফি কমিটিৰ ছেক্ৰেটাৰী হৈ ছাৰলৈ অশেষ ধন্যবাদ যাচিছোঁ